নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ গৰুৰ গাখীৰৰ পেৰা আৰু গৰুৰ গাখীৰৰ পেৰা বনাবৰ কাৰণে আপোনালোকে প্ৰথমে গাখীৰখিনি ধুনীয়াকৈ উতলি ল'বলৈ দিব লাগিব। আৰু মই আজি বনাইছোঁ আধা লিটাৰ গাখীৰৰ পেৰা, সেইবাবে মই ইয়াত 1 পোৱা মই চেনি দিছোঁ। যিহেতু আধা লিটাৰ গাখীৰত আপোনালোকে 1 পোৱা চেনি দিব লাগিব। আৰু এয়া মই 1 পোৱা চেনি দি লৈ উঠি ধুনীয়াকৈ গাখীৰখিনি উতলিবলৈ দি এতিয়া মই ধুনীয়াকৈ লাৰি আছোঁ। যিহেতু গাখীৰখিনি লাৰি নাথাকিলে গাখীৰখিনি তলত লাগি ধৰাৰ চান্স থাকে, সেইকাৰণে মই গাখীৰখিনি ধুনীয়াকৈ লাৰি আছোঁ। আৰু গাখীৰখিনি প্ৰথম আপোনালোকে উতলিবলৈ দিওঁতে জুইখিনি বেছিকৈ দি থ'লেও একো অসুবিধা নাই। এনেকৈ ধুনীয়াকৈ আপোনালোকে মাত্ৰ লাৰি থাকিব লাগিব। এয়া ধুনীয়াকৈ উতলি আছে আৰু মই এয়া লাৰি আছোঁ। আপোনালোকে ভুলতেও গাখীৰখিনি এৰি থৈ ক'তো নাযাব। আৰু এতিয়া মই ইয়াত 2টা ইলাচি দি দিছোঁ, আৰু কাৰণ ইলাচিটো দি দিলে মানে ইয়াৰ গুণটো ভাল হয়, মই সেইকাৰণে দি দিছোঁ। আপোনালোকে যদি ইলাচি খাই ভাল নাপায় আপোনালোকে নিদিয়াকৈও হৈ যাব। আৰু এয়া লাহে লাহে গাখীৰখিনি মানে গোট মাৰিবলৈ ধৰিছে। আচলতে মই আগতে পেৰা বনোৱা ভিডিঅ' এটা দিছিলোঁ শ্বৰ্টছত, কিন্তু তাত মোৰ কমেণ্ট আহিছিলে যে লং ভিডিঅ' দিব, আৰু সেইকাৰণে মই আজি লং ভিডিঅ' এটা দি দিলোঁ। কাৰণ তাতে মই বস্তুবিলাক ভালকৈ বুজাই ক'বলৈ পৰা নাছিলোঁ, সেইকাৰণে চাগে তেওঁলোকে ভালদৰে বুজি পোৱা নাছিলে। আৰু এয়া আপোনালোকে ধুনীয়াকৈ গোট মৰাৰ পিছত ধুনীয়াকৈ এনেকুৱাকৈ মানে এটুপ এটুপকৈ পৰা হ'ব লাগিব গাখীৰখিনি লাষ্টত গৈ গৈ। আৰু এতিয়া মই নমাই আনি উঠি ধুনীয়াকৈ লাৰি আছোঁ। তাতে লাৰি থাকিলে যিহেতু এইখিনি বেছিকৈ মানে লাগি যোৱাৰ চান্স থাকে, সেইকাৰণে মই এতিয়া নমাই আনি উঠি এয়া গোট মাৰিবলৈ লৈছে। এয়া চাওকচোন এটুপ এটুপকৈ পৰা হৈছে। এয়া মানে এতিয়া মই এইখিনি ধুনীয়াকৈ এখন কাঁহীত নমাই লৈছোঁ। এতিয়া মই এইখিনি নমাই লৈ উঠি মানে এতিয়া মই এইখিনি অকণমান মানে মুকলি কৰি দিছোঁ, কাৰণ বহুত গৰম হৈ থাকে যে, সেইকাৰণে মই মুকলি কৰি দি অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। দি উঠি এতিয়া মই এটা এটাকৈ মানে এতিয়া ইয়াৰ পৰা মই পেৰা বনাম। আপোনালোকে বাৰু ঘৰত বনাই চাবচোন, এনেকুৱাকৈ পেৰা বহুত ভাল লাগে। ঘৰত বনোৱা পেৰাকেইটা খাই বহুতেই বেছি ধুনীয়া লাগে। কাৰণ এয়া চাওকচোন ইমান ধুনীয়া হৈছে। আপোনালোকেও বনাই চাব ঘৰত পেৰা, আৰু কেনেকুৱা হয় মোক কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।